আমাৰ সকলোৱে নিশ্চয়কৈ আমাৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেতিয়া পাৰ্মানেণ্ট দাঁত গজি আহে সেইখিনি সময়ত প্ৰায় দেখা যায় তলৰ প্ৰায় আগদাঁতৰ ক্ষেত্ৰত ভিতৰৰ পিনে পাৰ্মানেণ্ট দাঁত গজি অহাৰ ফলত বাহিৰৰ দাঁত চেণ্ট্ৰেল ইনচাইজৰ তলৰ দুটি দাঁত বাহিৰৰ পিনে হালি যোৱা দেখা যায়। গতিকে এনেকুৱা হোৱাৰ লগে লগে প্ৰায় পেৰেণ্টছৰ চিন্তাত অহাৰ বা চিন্তাত পৰা দেখা যায় যে কি হ'ব, বাহিৰৰ পিনে দাঁত আছে আকৌ ভিতৰৰ পিনে দাঁত লৈ আহিছে, গতিকে দুই পাৰি দাঁত হৈ যাব নেকি, এনেকুৱা ধৰণৰ বিভিন্ন চিন্তাই ক্ৰিয়া কৰি থাকে। এনেকুৱা বিভিন্ন ধৰণৰ ফোন চা চিনাকি এই ব্যক্তিৰ পাওঁ সচৰাচৰ পাই থকা যায়। ঘাইকৈ প্ৰথম অৱস্থাত যেতিয়া 6 বছৰ বা 6 বছৰ বয়স আগে বা 6 বছৰ জাষ্ট বয়স ক্ৰছ কৰিছে সেইখিনি সময়ত তলৰ চেণ্ট্ৰেল ইনচাইজাৰ আৰু আমাৰ সকলোৰে ফাৰ্ষ্ট পাৰ্মানেণ্ট মলাৰ দাঁত ইৰাপশ্যন হয়। সেই ক্ষেত্ৰত দেখা যায় তলৰ চেণ্ট্ৰেল ইনচাইজাৰ কেইটা লৈ যোৱা নাই আৰু ভিতৰৰ পিনে পাৰ্মানেণ্ট দাঁত পাৰ্মানেণ্ট চেণ্ট্ৰেল ইনচাইজাৰ গজি আহিছে। তেনেকুৱা ক্ষেত্ৰত দেখা যায় যে দুই পাৰি দাঁত নতুনকৈ গজি অহা যেন লাগে। পাৰ্মানেণ্ট দাঁতখিনি গজি আহিছে, আকৌ ডেচিডিয়াছটোত যি মিলটোত সেইখিনি হৈ যোৱা নাই। গতিকে নিশ্চয়কৈ চিন্তা কৰিব লগা কথা। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকৰ কিছু সন্দেহ থাকে তেতিয়া ওচৰৰ দন্ত চিকিৎসকৰ লগত পৰামৰ্শ লোৱাটো উচিত। মই হৈছোঁ ডক্টৰ ভাস্কৰ দত্ত, হেল্ডি স্মাইল ডেণ্টেল ক্লিনিকৰ চিকিৎসক। মই আজি আপোনালোকক এই বিষয়ে কিছু কথা শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। সাধাৰণতে পাৰ্মানেণ্ট ডেণ্টিশ্যন আৰম্ভ হয় 6 বছৰ বয়সৰ পৰা। 6 বছৰ বয়স আৰম্ভ হোৱাৰ লগে লগে বা বয়স আৰম্ভ হোৱাৰ আগে বা 6 বছৰ বয়স জাষ্ট ক্ৰছ কৰাৰ লগে লগে দেখা যায় তলৰ পাৰ্মানেণ্ট দাঁত দুটা ইৰাপশ্যন হোৱা দেখা যায়। সেই একে সময়তে আমাৰ 4টা গুৰি দাঁত ফাৰ্ষ্ট পাৰ্মানেণ্ট মলাৰ লাষ্টৰ পিনে গজা দেখা যায়। লাষ্টৰ যি ফাৰ্ষ্ট পাৰ্মানেণ্ট মলাৰ গজে সেই দাঁত প্ৰায় পেৰেণ্টছৰ ক্ষেত্ৰত দেখা যায় তেওঁলোকে সেই বিষয়ে জ্ঞাত নহয় যে সেই দাঁত পাৰ্মানেণ্ট দাঁত গজি আহিছে, যিহেতুকে সেই দাঁত 4টা ভিতৰৰ পিনে গজে, গতিকে সচৰাচৰ চকুত নপৰা বিধৰ হয়। আৰু কেতিয়াবা এনেকুৱাও দেখা যায় যে সেই পাৰ্মানেণ্ট দাঁত দুটা ইৰাপশ্যন হয়, তাত কেভিটি ফৰ্মেশ্যন হৈছে আৰু হোৱাৰ পিছত গোটেই দাঁতটো নষ্ট হৈ যোৱাও দেখা যায়। তেতিয়ালৈকে পেৰেণ্টছে ভাবি থাকে যে পাৰ্মানেণ্ট দাঁত নহয়, এই দাঁত কেইটা গাখীৰ দাঁত বা ডেচিডিয়াছটোত, গতিকে বেছিকৈ নষ্ট হ'লে সময় হ'লে সেইকেইটা সৰাই দিব বুলি তেওঁলোকে ভাবি থাকে। কেতিয়াবা এনেকুৱা পেচেণ্টৰ ক্ষেত্ৰত দেখা যায় যে আমি কওঁ যে এবাৰ আপুনি লৈ আহিব, চাই লোৱা যাওক। চোৱাৰ পিছত দেখোঁ সেই দাঁত ডেচিডিয়াছটোত নহয়, তেওঁলোকে ভবা ধৰণে নহয়। ফাৰ্ষ্ট পাৰ্মানেণ্ট মলাৰ ইৰাপশ্যন হোৱাৰ পিছত তাতে নতুনকৈ কেভিটি ফৰ্মেশ্যন হয়, দাঁতটো নষ্ট হয়, ভিতৰত নাৰ্ভ ইনভলভ হয়, পেইন হোৱা দেখা যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি দাঁতত কেভিটি হোৱা দেখা যায় বা পাৰ্মানেণ্ট যিটো দাঁত 6 বছৰ বয়সত গজে সেই দাঁতত যদি সৰুকৈ ক'লা দাগ বা তেনেকুৱা স্পট দেখে লগে লগে ওচৰৰ দন্ত চিকিৎসকৰ লগত পৰামৰ্শ কৰি যাৱতীয় ফিলিং বা ইত্যাদি ব্যৱস্থা কৰি লোৱাটো উচিত। আৰু সেই একে সময়তে 6 বছৰ বা 6 বছৰ আগে বা 6 বছৰ জাষ্ট ক্ৰছ কৰিছে সেই লগে লগে তলৰ দুটা চেণ্ট্ৰেল ইনচাইজাৰ সাধাৰণতে গজা দেখা যায়। প্ৰায় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 6 বছৰ সেই আগে পাগে তলৰ চেণ্ট্ৰেল ইনচাইজাৰ যিকেইটা ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ মানে গাখীৰ দাঁত বুলি কওঁ, সেই দুটা লৈ যোৱা নাই, কিন্তু তাৰে ভিতৰত সেই দুটা ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ ভিতৰৰ পিনে পাৰ্মানেণ্ট চেণ্ট্ৰেল ইনচাইজাৰ দুটা গজি অহা দেখা যায়। আৰু ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ যিকেইটা বাহিৰৰ পিনে আছে সেইকেইটাও টান হৈ থকা দেখা যায়। কেতিয়াবা দেখা যায় ফ্ৰণ্টত থকা ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ যি গাখীৰ দাঁত চেণ্ট্ৰেল ইনচাইজাৰ গাখীৰ দাঁত বুলি কওঁ, সেইকেইটা সমান্তৰালকৈ ভিতৰৰ পিনে গজি অহাৰ ফলত যি আমাৰ মিলটোত থাকে, চেণ্ট্ৰেল ইনচাইজাৰ মিলটোত লোৱাৰ চেণ্ট্ৰেল ইনচাইজাৰ তাৰ ৰুট ক্ষয় নোযোৱাৰ ফলত দাঁতটো লৈ যোৱা নাই।
আৰু সেই হেতুকে ভিতৰত পাৰ্মানেণ্ট চেণ্ট্ৰেল ইনচাইজাৰ আগদাঁত দুটা ভিতৰত গজি অহা দেখা যায়। গতিকে সেইলৈ একো চিন্তা কৰাৰ বিশেষ প্ৰয়োজন নাথাকে। যদি কিছু দুই এমাহ ইফাল সিফাল হয়, আগৰ যি ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ বা গাঁঠি দাঁত চেণ্ট্ৰেল ইনচাইজাৰ আছে বা সেই দাঁত লৈ যোৱা নাই, ভিতৰত দাঁতটো বেছিকৈ গজি আহিছে, এতিয়া ওচৰৰ দন্ত চিকিৎসকৰ লগত কথা পাতি সেই বাহিৰৰ পিনে থকা ডেচিডিয়াছ চেণ্ট্ৰেল ইনচাইজাৰ কেইটা যদি প্ৰয়োজন হয় সেইকেইটা উঘালি পেলোৱা হয়। আৰু তেতিয়া লগে লগে ভিতৰৰ পিনে গজি অহা পাৰ্মানেণ্ট চেণ্ট্ৰেল ইনচাইজাৰ দুটা কিছুদিনৰ পিছত বাহিৰৰ পিনে নিজৰ পজিশ্যনত আহি গজি অহা দেখা যায়। গতিকে তেনেকুৱা ধৰণে সেই 6 বছৰ বয়সত ফ্ৰণ্টৰ চেণ্ট্ৰেল ইনচাইজাৰৰ ক্ষেত্ৰত যি ধৰণে হ'ব লগা বা চিন্তিত হ'ব লগা বিশেষ একো কাৰণ নাথাকে। আৰু বা গুৰি দাঁতকেইটাৰ ক্ষেত্ৰত 6 বছৰ বয়সত যিকেইটা গুৰি দাঁত গজে সেইকেইটা যাতে নতুনকৈ গজি অহাৰ লগে লগে তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি শিশুসকলৰ প্ৰতি পেৰেণ্টছে বেছিকৈ গুৰুত্ব দিয়ে, যাতে সেই দাঁতকেইটাত কেভিটি ফৰ্মেশ্যন নহয় আৰু সঠিকভাৱে এটা হেল্ডি হৈ থাকে। এইলৈ নতুনকৈ দাঁত গজাৰ সময়খিনিত 6 বছৰ আশে পাশে বা 6 বছৰ আগে বা 6 বছৰ দাঁত ক্ৰছ কৰিছে, সেই সময়ত মাক দেউতাকে সকলোৱে শিশুৰ দাঁতৰ যত্ন বা পৰিপাটি কৰি ৰখাৰ ক্ষেত্ৰত বা দাঁত গজাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰি চলাটো প্ৰয়োজন সাপেক্ষে যদি কিবা সন্দেহ থাকে ওচৰৰ দন্ত চিকিৎসকৰ লগত পৰামৰ্শ লৈ যাৱতীয় ব্যৱস্থা কৰা উচিত। আৰু এই তথ্যখিনিয়ে আপোনালোকৰ সকলোৱে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰথম বা প্ৰাৰম্ভিক দাঁত গজি অহাৰ সময়খিনিত কিছু সকাহ দিব বুলি মই আশা ৰাখিছোঁ। আজিলৈ এই দন্ত চিকিৎসা শিতানত মই এইখিনি তথ্য আপোনালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী শিতানত মই এটি নতুন বিষয়বস্তু লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মই চেষ্টা কৰিম। আৰু আপোনালোকৰ যদি দন্ত চিকিৎসাৰ ক্ষেত্ৰত বা শিশু দাঁতৰ চিকিৎসাৰ ক্ষেত্ৰত যদি কিছু সন্দেহ বা এনেকুৱা ধৰণৰ থাকে, প্ৰয়োজন সাপেক্ষে আপোনালোকে মোক হোৱাটছআপ কৰি এই বিষয়ে যি মই প্ৰয়োজনীয় পাৰাবিধ যিখিনি মই পাৰোঁ মই আপোনালোকক জনাব চেষ্টা কৰিম। মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 9864073670। আজিলৈ ইমানতে মই সামৰিলোঁ। নমস্কাৰ।